পাকাবেতবাৰীত পঞ্চায়ত নিৰ্বাচনৰ ৰণসিঙা বজালে AIDF-এ। পাকাবেতবাৰীত AIDF-ৰ কৰ্মী সন্মিলন সভা। মীনাক্ষী ৰহমানৰ নেতৃত্বত AIDF-ৰ দলৰ সাংগঠনিক দিশ শক্তিশালী কৰাৰ উদ্দেশ্যে কয়াকুছিত দেওবাৰে অনুষ্ঠিত হয় দলীয় কৰ্মী সন্মিলন সভা। কয়াকুছিত AIDF-ৰ কৰ্মী সন্মিলন সভাত কেইবাগৰাকী কংগ্ৰেছ কৰ্মীয়ে AIDF-ৰ দলত যোগদান কৰে। কয়াকুছিত AIDF-ৰ দলৰ কৰ্মী সন্মিলন সভাত উপস্থিত থাকে বিধায়ক আছাফুল হুছেইন। কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে বিধায়কগৰাকীয়ে। ছাব্বিছত পাকাবেতবাৰীত বিজেপিৰ যুঁজ হ'ব বুলিও মন্তব্য কৰে বিধায়কগৰাকীয়ে। বৰপেটাৰ পৰা প্ৰদীপ কুমাৰ চৰকাৰৰ ৰিপৰ্ট। আজি যি কৰ্মী সভা হ'ল, মই প্ৰথমে ডিফাৰেন্সটো ক'ব বিচাৰিছোঁ। আজিৰ যি কৰ্মী সভা হৈছে এইটো পাকাবেতবাৰী সমষ্টিৰ কৰ্মী সভা নহয়, এইটো পাকাবেতবাৰী ব্লকৰ কৰ্মী সভা। পাকাবেতবাৰী সমষ্টিত আমাৰ দুটা ব্লক আছে। নিৰ্বাচনক কেন্দ্ৰ কৰি আজি ওলাই আহিছে। আপোনালোকে দেখিব অহা পঞ্চায়ত নিৰ্বাচনৰ পিছত ফলাফলত আপোনালোকে গম পাব যে AIDF-ৰ সমৰ্থনত AIDF-ৰ পক্ষে AIDF দলে যি তৃণমূল স্তৰত সাংগঠনিক ভেটি মজবুতৰ কাৰণে যি ধৰণৰ কাম কাজ কৰিছিল তাৰ বহিৰ্প্ৰকাশ আপোনালোকে খুব কম দিনত পাই আছে। অখিল গগৈ ডাঙৰীয়াই সংখ্যালঘু এলেকাত কৰিব বিচৰা ৰাজনৈতিক কুচকাৱাজ এটি বৃথা প্ৰচেষ্টা। কাৰণ তেখেতৰ আৰম্ভণিতেই কেনাটো লগাই থৈছে যে তেখেতে 1951 চনৰ নাগৰিকত্বৰ ভিত্তিবৰ্ষ কৰি নিগম নিকায় আৰু প্ৰতিনিধি হোৱাৰ যোগ্যতাৰ ভিত্তিবৰ্ষ 1951 বিচাৰিছে। অখিল গগৈ তেওঁৰ কিতাপত বিচাৰিছে। নতুন বছৰ আৰম্ভণিতে পাকাবেতবাৰী দাঁতিৰবৰী সমষ্টিৰ এখন কৰ্মী সভা আমি অনুষ্ঠিত কৰিছিলোঁ বা হৈছে আজি ইয়াতে। ইয়াতে যিটো দেখিছোঁ একেবাৰে সভা গৃহৰ আৰম্ভৰ পৰা শেষলৈকে গোটেইখিনি আমাৰ কৰ্মী। গতিকে কৰ্মীসকলৰ যিটো উৎসাহ বা তেখেতসকলে যি ধৰণে আমাক সহায় সহযোগ কৰিছে আৰু যিটো সকলোৱে ভাবিছিলে বা বিশেষকৈ কংগ্ৰেছ কৰ্মীসকলে যে AIDF শেষ হৈ গ'ল, সেইটো আজিৰ সভাই সেইটো তাৰ বিপৰীত প্ৰতিচ্ছবি এখন দাঙি ধৰিছে যে ইয়াতে কৰ্মীসকলৰ মাজত যিটো উৎসাহ আৰু ইয়াতে তেখেতসকলৰ যিটো উপস্থিতি সেইটো চাই সকলোৱে বুজি পাইছে যে AIDF আৰু নতুনকৈ আৰু আগতকৈ বেছি উদ্যমেৰে আগবাঢ়িছে।